Hello friends, এই ভিডিওত আমি দশম শ্ৰেণীৰ বিদ্যুৎ নামৰ পাঠটোৰ অনুশীলনীৰ কোৱেশ্চন নম্বৰ 15 টো সলভ কৰিম। ইয়াত দিয়া আছে এটা 220 ভোল্টত 100 ওয়াট চিহ্নিত আৰু অন্যটো 220 ভোল্টত 60 ওয়াট চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি বিভৱ 220 ভোল্ট হয় কিমান প্ৰবাহ ই ল'ব। দুটা বৈদ্যুতিক বাল্ব আছে, দুটা বৈদ্যুতিক বাল্ব, দুইটা বাল্বৰ ক্ষমতা এটো হলো বৈদ্যুতিক বাল্বৰ এটাৰ দিয়া আছে 100 ওয়াট আৰু এটা বৈদ্যুতিক বাল্ব দিয়া আছে 60 ওয়াট দুইটা 220 ভোল্টৰ লগত সমান্তৰালভাৱে সংযোগ কৰা আছে। V = 220 ভোল্ট। তেতিয়াহলে ই কিমান প্ৰবাহ ল'ব। প্ৰবাহ I ৰ মান উলিয়াব লাগে। মুঠ প্ৰবাহ ধৰি ললো I আৰু সমান্তৰাল সজ্জাত এই প্ৰতিটো বাল্বৰ মাজেদি যোৱা প্ৰবাহৰ পৰিমাণ বেলেগ হ'ব। ধৰি ললো 60 ওয়াট 100 ওয়াট বাল্বটোৰ মাজেদি যোৱা প্ৰবাহ ধৰি ললো I1 আৰু 60 ওয়াট বাল্বটোৰ মাজেদি যোৱা প্ৰবাহ ধৰি ললো I2। গতিকে ইয়াত P1 = 100 ওয়াট বুলি ধৰিলো। P1 = 100 ওয়াট আৰু P2 = 60 ওয়াট। সো দিয়া আছে P1 = 100 ওয়াট, P2 = 60 ওয়াট আৰু V = 220 ভোল্ট। এতিয়া P1 ক্ষমতাৰ বাল্বটোৰ মাজেদি প্ৰবাহ যায় I1। গতিকে ইয়াতে যদি আমি প্ৰবাহৰ P1 ফৰ্মুলাটো ব্যৱহাৰ কৰো, P1 = P VI আমি পাইছিলো। সো ইয়াতে হ'ব VI1। This implies that I1 = P1/V। So P1 মানে হৈছে 100 আৰু V হৈছে 220 so ampere। so এটো হ'বগৈ 10/22 ampere। একেদৰে I2 হ'ব P2/V। so P2 হৈছে 60 ওয়াট আৰু V হৈছে 220 so 6/22 ampere। গতিকে আমি জানো এনেকুৱা সমান্তৰাল সজ্জাত মুঠ প্ৰবাহ I = I1 + I2 হয়। গতিকে মুঠ প্ৰবাহ I = I1 + I2। I1 ৰ ভ্যালুটো হৈছে 10/22 প্লাস I2 হৈছে 6/22। গতিকে এটো হ'ব 16/22 আৰু 16/22 হ'বগৈ 0.727 এম্পিয়াৰ। গতিকে এই বৰ্তনীটোৰ প্ৰবাহৰ মান মুঠ প্ৰবাহৰ মান হ'ব 0.727 এম্পিয়াৰ। এইটো হৈছে কোৱেশ্চন নম্বৰ 15 ৰ সলিউশন। ইয়াৰ পিছৰ ভিডিওত আমি আৰু ভিডিওবিলাক সলিউশন আগবঢ়াই গৈ থাকিম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা। And finally, thanks for watching.